আসসালামু আলাইকুম। আজি মোৰ এইটো চেনেলত 4 নম্বৰ ভিডিঅ' হ'ব। সকলো দৰ্শকক স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি আমি কথা পাতিম দুইটা বিষয়ত, ঠিক আছে। এক নম্বৰ হ'ল যে গৰমৰ যিটো টেনশ্যন, গৰমত কেনেকৈ হাঁহৰ দেখভাল কৰিব লাগে, আৰু 2 নম্বৰ হৈছে যে এটা কমন প্ৰব্লেম, খালি হাঁহৰেই নহয়, আপোনাৰ যিবিলাক মানুহে মুৰ্গী পুহি আছে বা তেওঁলোকৰো এইটো প্ৰব্লেম আছে। এইটো হৈছে যে কণী কোচত বহালে কণীবিলাক নষ্ট হৈ যায়, তাৰ বিষয়ত। তো টোটেল দুটা বিষয়ৰ ওপৰত আলোচনা কৰিম। এক নম্বৰত হ'ল যে গৰমত মানে বহুত দিগদাৰি কৰে হাঁহবিলাকৰ, বেমাৰ আজাৰেও বহুত মানে আপোনাৰ চাব যে চুনা পায়খানা কৰে, একদম চূণৰ নিচিনা পায়খানা কৰে, দানাও কম খায়। তেওঁলোকৰ কমন প্ৰব্লেম যিটো বৰ্তমান দেখা গৈ আছে, আমাৰ ফাৰ্মত যিটো পাই আছোঁ, এইটো হৈছে গৰমত এয়া চাওক, আমি যে পানীটো দিছোঁ, এই পানীটো আপোনাৰ যদি কোনো পুখুৰীত জমা পানী হয়, তেনেহ'লে বহুত জলদি পানীখিনি গৰম হয়, যাৰ কাৰণে এই প্ৰব্লেমটো আহে, ঠিক আছে। তো এইটো আপোনাৰ লক্ষ্য ৰাখিব। এক নম্বৰ এইটো হৈ গ'ল। চাওক, অলপ মানে আপোনাৰ যাতে অলপ মানে ঠাণ্ডা জেগা থাকে, সেইটো আপোনাৰ লক্ষ্য ৰাখিব লাগিব। ঠাণ্ডা জেগাও অলপ লাগিব। একদম যদি প্ৰচণ্ড ৰ'দ থাকে তথাপিও ঝামেলা হ'ব, বেছি গৰম হৈ যায়। আৰু চাব পাৰে যে মোৰ হাঁহখিনি কেনেকুৱা আছে, ইয়াত বহি আছে, আৰু সেইফালে যে চাব পাৰে, ভিডিঅ'ৰ কোৱালিটি ইমান ভাল নহয়, মোবাইল দি আমি ভিডিঅ' কৰোঁ, তো তাত চাব পাৰে, তাতো বহি আছে, ইয়াত বহি আছে। তো অলপ ঠাণ্ডা জেগা লাগিব। আৰু এটা কথা যে আমি আৰু এটা ভিডিঅ' বনাইছিলোঁ, তাত কৈছিলোঁ যে ORS দিবলৈ, ORS পাউডাৰ। গৰমত ORS পাউডাৰ বহুত জৰুৰী হয়, নহ'লে বেমাৰ লাগি থাকে। গৰমটো লাগেই, গম পাইছে। গৰমটো আপোনাৰ যিমানেই ঠাণ্ডাত থাকক বা যিমানেই পানীত থাকক, গৰম দিলে গৰম লাগিব। কিন্তু তাৰ পৰা বাচিবলৈ উপায় এইটোৱেই, আপোনাৰ ORS খুৱাব। যদি ORS আপুনি খুৱাব নিবিচাৰে, পইচা যদি অলপ কম খৰচ কৰিব বিচাৰে, তেনেহ'লে আপুনি ORSৰ জেগাত নেমু টেঙা যিটো আছে, নেমু টেঙা এনেকুৱা আপুনি দিব পাৰে। আমি ORS দিছিলোঁ, এতিয়া বৰ্তমান চাওক, এইটো আমি নেমু টেঙা দি পানী দি গুলি দিছোঁ, ইয়াত আছে, আৰু এফালে আছে, এইটো দানা দিয়া ঘৰ যিটো আছে তাতো দি আছে, এনেকুৱা আমি দি ৰাখিছোঁ। এতিয়া বলক চাওঁ কণীৰ কাহিনী। কণী যেনেকুৱা বৰ্তমান নষ্ট হৈ আছে, মোৰ ইয়াত কণী প্ৰায় 40টামান নষ্ট হৈছে, মই দেখাই আছোঁ আপোনালোকক। চাওক, ইয়াত 3, 6, 2, 8টা ইয়াতেই কালি পেলাইছোঁ মই কোচৰ পৰা ওলাই, আৰু আগত পেলোৱা হৈছে, মানে টোটেল 40টামান গৈছে, এনেকুৱা বেয়া হৈ যায়। আপোনালোকক দেখুৱাইছোঁ কিমানখিনি আপোনাৰ কণী নষ্ট হৈছে। এইটো এতিয়া বহোৱা নাই, ইয়াত আছে কেইটামান। চাওক, টোটেল 22টা 25টাকৈ কণী বহাইছিলোঁ। বৰ্তমান ইয়াত কেইটা কণী আছে? 2, 4, 6, 8, 10, 12, 14, 16, 17, 18টা আছে, বাকীখিনি নষ্ট হৈ গ'ল। চেম কাহিনী এইটোতো আছে, ইয়াতো বহি আছে, ইয়াৰ পৰা ওলাইছোঁ, ইয়াতে বহি আছে। পূৰা গৰমত মানে আপোনাৰ কোচতো ভালকৈ নবহে, আৰু বহিব নালাগে। এইটো টাইমত আপুনি হাঁহকেইটাত বাহিৰত ওলাই দিব পাৰে, গা ধোৱাৰ কাৰণে ওলাই দিব লাগিব, এনেকুৱা টাইমত, দুপৰীয়া টাইমত ডেইলি। মানে এটা হাঁহেও মানে পৰিপূৰ্ণ হিচাপে যিটো আমি 22টা 25টাকৈ কণী দিছিলোঁ, বিলকুল 22টা 25টা বৰ্তমান নাই, কমি গ'ল। 4টা 5টাকৈ নষ্ট হৈ গ'ল অলৰেডি। এতিয়া টাইম হোৱা নাই, তথাপি আগতেই ইমানখিনি কণী বেয়া হৈ গ'ল। নহ'লে আপুনি নৰ্মেলি যেতিয়া আপোনাৰ ছিজন ভাল থাকে, ঠাণ্ডা থাকে, তো ইমান কণী নষ্ট নহয় যিমানখিনি এইটো সময়ত ইয়াতে কৰি দিলে। আচ্ছা, তো এতিয়া তাৰ উপায় কি, কেনেকুৱা বচাব, এটা কণীও আপোনাৰ নষ্ট নহয়। মই মানে ইমান গুৰুত্ব দিয়া নাছিলোঁ, কেইদিনমান ঘৰতো নাছিলোঁ, যাৰ কাৰণে মই ভালকৈ চাব পৰা নাই। আৰু ফুল টাইমটো মই দিব নোৱাৰোঁ, বেলেগ কামো আছে, আমাৰ ঘৰৰ মানুহে এইবিলাক চায়, ঠিক আছে। তেতিয়া তাৰ কাৰণে আপোনাৰ কৰণীয় কি, যাতে কণী বেয়া নহয়, তাৰ কাৰণে উপায় এটাই, আপুনি ডেইলি দুপৰীয়া যিটো টাইমত মানে বেছি গৰমটো দেখা যায় যে বেছি হৈছে, সেই টাইমত আপুনি হাঁহকেইটাক বাহিৰলৈ ওলাই দি পেলাই আপুনি এটা স্প্ৰে লৈ কণীত আপুনি স্প্ৰে কৰিব, ঠাণ্ডা পানী। আকৌ ফ্ৰিজত নহয়, নৰ্মেল যিবিলাক ঠাণ্ডা পানী আছে, সেইটো আপুনি ডাইৰেক্ট কণীত 2 বাৰ স্প্ৰে মাৰি দিব। 2 বাৰ, একদম বেছি দিলে আকৌ বেয়া হ'ব। তো 2 বাৰ স্প্ৰে কৰি আপুনি হাঁহকেইটাক ওলাই দিব, চাব এটা কণীও আপোনাৰ বেয়া নহয়, ঠিক আছে। ইয়াত চাব পাৰে বহি আছে, মানে চব গছৰ তলে বহি আছে, ইমান গৰম দি আছে। তো
এতিয়া আমাৰ দুটা চেপ্টাৰে ক্লিয়াৰ হ'ল। এটা হৈছে যে গৰমত হাঁহক কেনেকুৱা দেখৰেখ কৰিব, সেইটো হৈ গ'ল যে আপুনি অৰেঞ্জ দাম বেছি 20 টকা লাগে ডেইলি আপুনি কমচে কম 1 পেকেট অৰেঞ্জ দিলেও 20 টকা খৰচ হ'ব। তো সেইটো নকৰি আপুনি নেমু টেঙা বহুত মানে ইজিলি পোৱা যায় আৰু কম খৰচতে পোৱা যায়। আৰু মোৰ ঢেৰ নেমু টেঙা গছ আছে, ইয়াত আছে, এইফালে আছে আৰু সেই আগতো আছে। তো মই নেমু খুৱাই আছোঁ বৰ্তমান। আপোনালোকে নেমু টেঙাটো খুৱাব ৰেগুলাৰলি, ধ্যান দিব লাগিব, নহ'লে ফাৰ্ম নাথাকে, বহুত ঝামেলা হয়। আৰু এইটো ইমান কষ্টৰ কামো নহয়, ঠিক আছে, বহুত কষ্টৰ কাম নহয়, নৰ্মেলি হয়। আপুনি বেলেগ যদি কিবা জব কৰি আছে, বেলেগ বিজনেছ কৰি আছে, এইটোত আপোনাৰ দিনৰ ভিতৰত 1 ঘণ্টা সময়ো দিব নালাগে। খালি ধৰক মেডিচিনৰ বিষয়ে যদি আপোনাৰ নলেজ আছে, তো ঘৰৰ চবৰে এইটো নলেজ নাথাকে, তো সেইখিনি অলপ আপুনি চাব লাগিব। দানা কি দি আছে, দানাৰ লগত কি মেডিচিন দিব লাগিব, এইটো ছবিটো বুজি নাপায়। তো সেই সময়খিনি আপুনি অলপ মানে মন কৰিব লাগিব, অলপ আহি যাতে 10 মিনিট 15 মিনিট দিনৰ ভিতৰত বা আধা ঘণ্টা সিহঁতৰ লগত অলপ সময় দিব লাগিব, চাব লাগিব যে কোনো বেমাৰ আজাৰ হৈছে নেকি, বাছ এইখিনি। আৰু ভাল এটা ইনকাম, আপুনি যদি 100 হাঁহো পোহে, কমচে কম আপোনাৰ 100 হাঁহৰ পৰা কম হ'লেও আপোনাৰ 40,000 পৰা 45,000 টকা ইজিলি থাকি যাব। যদি কয় যে মই বেলেগ কোনো দানা চানা দিব নোৱাৰিম, কিনা দানা কিনা ধান এইবিলাক খুৱাইও আপোনাৰ 40,000 পৰা 45,000 টকা আৰামছে ওলাব পাৰে। তো আজিৰ ভিডিঅ'তে এইখিনি, ধন্যবাদ থাকিব। আৰু আপোনালোকে কমেণ্ট কৰিব কিহৰ ওপৰত ভিডিঅ' লাগে, কিবা কুৱেশ্যন আছে যদি সুধিব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিলেহে ভাল লাগে। আপোনালোকে ছাপোৰ্ট কৰিলে আমি আৰু ইনফৰ্মেটিভ ভিডিঅ' আমি বনাম। আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টটো জৰুৰ কৰিব, শ্বেয়াৰ লাইক কৰে বা নকৰে, কমেণ্ট কৰিব যাতে ময়ো টপিক পাওঁ, ময়ো যাতে আপোনাৰ লগত কথা পাতিলে বা ভিডিঅ' এটা বনালে আমাৰো নলেজ বাঢ়ে, আপোনাৰো হ'ব। তো ধন্যবাদ, আজিৰ ভিডিঅ' ইমানলৈকে।